সজা হোৱা বহুদিন বকুল বহুদিন বকুল মালা কথা কলে বহুত চিনাকি মোৰ চকুৰ আগেদি ভাবিতা কথা কলে বহুত চিনাকি মোৰ চকুৰ আগেদি ভাবিতা শেষত মোৰ নিজৰ কথা এটা ক'ব একেবাৰে শেষত মোৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা কেনেকৈ এটা গানৰ সৃষ্টি হৈছিলে। মই তেতিয়া গোৱালপাৰা কলেজৰ অধ্যক্ষ। মই আগতে তাতে ভাৰী গান বুলি এবিধ লোকনাট্য আছে, সেই বিষয়ে কিছু অধ্যয়ন কৰিছিলোঁ। মোৰ থিচিছতো সেই বিষয়ে আছিলে, কিন্তু সম্পূৰ্ণ ভাৰী গান চোৱাৰ মোৰ সুযোগ হোৱা নাছিলে। কিন্তু এই ধূপধৰাৰ ওচৰত কথাপুথি বুলি এখন গাঁও, তাতে ভাৰী গান হয় বুলি মই গম পাই তাৰে এজন ল'ৰা মোৰ ষ্টাফত আছিলে। মই ক'লো বোলে মোক লৈ যাব পাৰিব, মই চাব খোজো। ছাৰ গোটেই ৰাতি হয় বোলে, মই গোটেই ৰাতি চাম, লৈ যাব পাৰিবা। গাড়ী বন্দোবস্ত হ'ল, আমি যাম তাতে। তাৰপিছত তাৰে যেতিয়া ৰাইজক ক'লে
ছাৰ যদি আহে তেতিয়াহ'লে অকল সেইখিনি কিয় আমি আমাৰ যি আছে সকলোখিনি শুনাম ৰাতিপুৱাৰ পৰা। তেতিয়া ৰাতিপুৱা মানে প্ৰায় আৰম্ভ হৈছে, আইসকলে নাম গাইছে, মুকুৱা ফুলৰে ডঙা কাষৰিতে ৰল, একে পেটি তুলসীটি গোহাঁই পূজা হ'ল। মুকুৱা ফুল হ'ল ভেট ফুল, তাৰ ডঙা মানে ফটোৱা বহুত সেইখিনি। কিন্তু তেতিয়া মোৰ এটা গানৰ কাৰণে সুৰ বিচাৰি আছিলো বহুত দিনৰ কাৰণে, তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে, তুমি আছা ফুলৰে কাজ। সেইটো মোৰ অভিজ্ঞতা পাহৰিব নোৱাৰো। আজি আপোনাক আচলতে মাতি অহাৰ যি উদ্দেশ্য, আপুনি সঁচাই আপ্লুত হৈছে বা ভাল পাইছে? ভাল পোৱাতকেও বেছি কিবা। তেন্তে দৰ্শকবৃন্দ, আজি তেখেতক আমাৰ অঞ্চললৈ আদৰি অনা বা আমন্ত্ৰণ জনোৱাৰ যিবোৰ চেষ্টা, সেই চেষ্টাত মই সফল। বাকী দায়িত্ব আহিছো আপোনালোকলৈ। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো। ৰমেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সংলাপৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছো। ধন্যবাদ।